নমস্কাৰ ৰাইজ, আপোনালোকক মোৰ চেনেল জিন্তু টিপছলৈ স্বাগতম জনাইছোঁ। আপোনালোকে জানে প্ৰত্যেক শনিবাৰে আমি আপোনালোকৰ বাবে এজন বিশেষ অতিথি লৈ আহোঁ। ঠিক আজিও তাৰ ব্যতিক্ৰম হোৱা নাই। আজিও আমি এজন তেজপুৰৰ কটকী চুবুৰী গাঁৱৰ এজন পশুপালক তেখেতৰ সৈতে আমি আজি কথা পাতিম বুলি ভাবিছোঁ। গতিকে আহকচোন ৰাইজ, আমি তেখেতৰ পশুপালনৰ বিষয়ে তেখেতেনো কেনেদৰে স্বাৱলম্বী হৈছে তাৰ বিষয়ে আমি কথা পাতোঁ। নমস্কাৰ বৰা ডাঙৰীয়া। নমস্কাৰ। হয় বৰা ডাঙৰীয়া, মই এটা আপোনাক এটা ইণ্টাৰভিউ ল'ব আহিলোঁ। কি ভিউ? ইণ্টাৰভিউ সেই কথা কোৱাটো মানে মই আপোনাক কেইটামান প্ৰশ্ন কৈ যাম, আপুনি উত্তৰ কেইটা কৈ যাব লাগিব। উত্তৰ কেইটা হ'ব কোৱা। আচ্ছা বৰা ডাঙৰীয়া, আমি গম পাইছোঁ আপুনি পশুপালনৰ যোগেদি বহুতো উন্নতি কৰিবলৈ সক্ষম হৈছে। লগতে গাঁৱৰ কেইজনমান যুৱককো আপুনি স্বাৱলম্বী হোৱাৰ পথ দেখুৱাই দিছে। আপুনি ক'ব নেকি আপোনাৰ পশুপালনৰ বিষয়ে আমাৰ অডিয়েঞ্চসকলক, আমাৰ দৰ্শকসকলক আপুনি অকণমান পশুপালনৰ বিষয়ে অকণমান জনাই দিলে আমি ভাল পাম। আচ্ছা মুখখন বগা কৰি দিবা। বাৰু দিয়ক। তোমাৰ পশুপালন বুলি ক'লে তোমাৰ মোৰ ছাগলী আছে ন? আকৌ ধৰি লোৱা তোমাৰ গৰু আছে, তাৰপিছত তোমাৰ মুৰ্গী পোৱালি কেইটামান আছে। মুৰ্গী আছে ন? বাৰু বৰা ডাঙৰীয়া, আপুনি আমাক কওকচোন আপোনাৰ ছাগলী কেইজনী আছে? ছাগলী তোমাৰ আছে ন? ছাগলী তোমাৰ ভালেমান আছে চাগৈ? ছাগলী একদম ক'বা। ছাগলী বুলি ক'লে ধৰি লোৱা তুমি মিনিমাম 2জনীমান আছে। আৰু এজনীৰ নাম কলি আৰু এজনীৰ নাম হৈ গ'ল বগী। বাৰু বৰা ডাঙৰীয়া, আপোনাৰ ছাগলীখিনিক আপুনি কি খুৱাই বাৰু? ছাগলীখিনি বুলি কওঁতে ভাইটি তুমি কোনজনীৰ কথা সুধিলা, কলিজনী নে বগীজনী? কলিজনী এজনী ক'লে, আপুনি কলিজনীৰ বিষয়ে কওকচোন। কলিজনীক তোমাৰ মই বৰ্তমান ঘাঁহেই খুৱাই আছোঁ। ঘাঁহে খুৱাইছে ন? আৰু আপুনি বগীজনীক কি খুৱাই? বগীজনীকো মই তোমাৰ ঘাঁহেই খুৱাই আছোঁ। বাৰু বৰা ডাঙৰীয়া, আপুনি কওকচোন আপোনাৰ ছাগলীখিনি আপুনি ক'ত বান্ধে? ক'ত বান্ধে তুমি কোনজনীৰ কথা সুধিছা? ৰঙা তোমাৰ কলিজনী নে বগীজনী? আপুনি কলিজনীৰ কথাকে কওকচোন। কলিজনী ন? তোমাৰ মোৰ ঘৰৰ পিছফালে গঁৰাল এটা সৰুকে বান্ধি দিছোঁ। গঁৰালটোতে বান্ধি থৈ দিওঁ আৰু বগীজনীক আপুনি ক'ত বান্ধে? বগীজনীও তোমাৰ গঁৰালটোতেই বান্ধো। বাৰু বৰা ডাঙৰীয়া, আপুনি কওকচোন আপোনাৰ ছাগলীখিনিক আপুনি ক'ত গা ধুৱাই? ক'ত গা ধুৱাই তোমাৰ ভাইটি ক'লাজনীৰ কথা সুধিলা নে বগীজনীৰ কথা সুধিলা? নসোধা প্ৰশ্নবিলাক সুধিবলৈ আহে ঈশ্বৰে। আপুনি বাৰু এই প্ৰথম কলিজনীৰ কথাকে কওকচোন। কলিজনী বুলি ক'লে তোমাৰ মোৰ ঘৰৰ পিছফালে পুখুৰী এটা আছে। তোমাৰ পুখুৰীটোতে কলিজনীকে গাটো ধুৱাওঁ। আৰু বগীজনীক আপুনি ক'ত গা ধুৱাই? বগী চব বগীজনীও তোমাৰ বগা পুখুৰীটোতে ধুৱাওঁ। মানুহবিলাক আহে কাম আছে ভাই। বাৰু লাষ্ট কুৱেশ্যন এইটো, আপুনি কওক আপোনাৰ ছাগলী কেইজনীয়ে পোৱালি কেইটা দিয়ে? পোৱালি তোমাৰ কোনজনী, কলিজনী নে বগীজনী? হেৰি আপুনি যে অথনিৰ পৰা কৈ আছে খালি কলি ছাগলী বগী ছাগলী, কলি ছাগলীজনী পুখুৰীতে গা ধুৱাওক, আকৌ বগী ছাগলীজনী পুখুৰীতে গা ধুৱাওক, আপুনি কি বুলি ভাবিছে? ভাইটি তোমালোকে যে এডাল নিউজকে ঘূৰাই পকাই বজাই থকা আমাৰ কেনেকুৱা লাগে? আমাৰো একেই লাগে।